হেল্ল' এভৰিৱান, আপোনালোকৰ নিশ্চয় খবৰ ভালে? ভালনো কেনেকৈ হ'ব কেনে ৰ'দ দিছে দেখছি বাপ্পাও, বাহিৰত দেখি চাবা নোৱাৰি। তাকে ভাবি আছোঁ কিহৰ আঞ্জাখন কি কৰোঁ। বুঢ়া বুঢ়ী ঘৰতে আছোঁ, দাউৰি যাই এই বাৰীৰ পৰা এনেকৈ কচুৰ থুৰি আনিলোঁ দিয়ক। এই দেখছি না, হেৰি কচুৰ থুৰি কেইডালমান আনিলোঁ। তাকে কচুৰ থুৰি কেইডাল ঠিক কৰি আছোঁ ৰ'বক। এনেকৈ ভিতৰত কিবা থাকিবও পাৰে, এনেকৈ খুলি খুলি চাব লাগিব। তাৰে পাছত বুঢ়া বুঢ়ী যিহেতুকে গপ্ফ দি এনেকৈ আঞ্জাৰ যোগাৰ কৰি আছোঁ, থাকি থাকি অলপ চাহ খাব মন গ'ল। এই দুটাই 2 কাপ এনেকৈ কফি লৈছোঁ দেখছি না, এই থকথৈকা কফি 2 কাপ লৈছোঁ গোটেই। দুটাই এতিয়া খাম, এখনি আগতে যোগাৰ কৰোঁ ৰ'বক, তাৰপাছত খাম। এনেকৈ মই ঠাৰা কাটলা চিঙা হ'ল দিয়ক, দেখছি এনে থুকাকৈ ঠাৰা কাটলা চিঙি লৈছোঁ। এতিয়া এখনি মই ভালকৈ ধুম ৰ'বক। আৰু এৰে লগত কিবা দিম ৰ'বক, আহকচোন আপোনালোকে। দেখছি না মই পুৱাই দালি জিকে থৈছোঁ এনেকৈ। এই দালি ইয়াতে দিম, এখনি সৰু সৰুকৈ কুটি ল'ম, লৈ দালি দিম এনেকৈ। জিকৰ দালিখিনি কুকাৰত দিম ৰ'বক। আৰু তাৰে লগত দিম ৰ'বক আৰু কিবা এনেকৈ আদা নহৰু দিম। আদা নহৰু থেতলে এৰে লগত চব মিক্স কৰি দিম ৰ'বক। মই দেখি আছোঁ ৰ'বক একবিধকৈ। আপোনালোকে বানাই খাব পাৰিব এনেকৈ, যেন না সদ লাগে বাপ্পাও, বানাই খাবচোন। এনেকৈ কুটি ল'ম ৰ'ব এখনি কচুৰ থুৰিখিনি, এনেকৈ দেখছি না, ধুনীয়াকৈ সৰু সৰুকৈ অলপ কুটি ল'ম। গেলিয়ে যাব ৰ'বক, 4টামান হুইচেল দিম নহয়। আপোনালোকে এনেকৈ বানাই খাব, এনে সদ লাগে বাপৰে। 2 গেৰা ভাত বেছিকৈ যাব যাওক, তাৰপিছত মোক কমেণ্ট কৰি ক'ব কেনে হৈছে। এনেকৈ কুকাৰটোত দিওঁ ৰ'বক মই। আৰু এই দালিখিনিও দিম ৰ'বক। এৰে লগত মই এখনি দালিখিনিও দিওঁ ৰ'বক, দেখছি না, এনেকৈ কুকাৰত দালিখিনিও দিলোঁ। আৰু পাতা পাত কোনো ক'ত পাব, এই খুন্দেনীটোতে আদা নহৰুখিনি বটি লৈছোঁ ৰ'বক, হয় না। আজিকালিতো পাতা পাতটো দেখবাৰে নোহোৱা হৈছে। এনেকৈ আদা নহৰুখিনিও দিলোঁ দিয়ক। আৰু এই জ্বালাটো মেইন, জানেই দেখোন কচুত জ্বালাটোৱে মেইন। জ্বালা কেইটা দিওঁ, 2টা দিওঁ নেকি, মস্ত জ্বালাহে, মস্ত জ্বালা কেইটা 2টাই দিলোঁ দিয়ক। আৰু এনেকৈ আঘোট 2 ঘোটকৈ কফিখিনি খাই জগলখিনি কৰি আছোঁ ৰ'বক। এটা নাংমান পানীও দিব দিয়ক, 1টামান হুইচেল দিম না, সেইকাৰণে অলপ পানীও দিওঁ ৰ'বক। কচুৰনো কেইখিনি পানী উঠিব। তাৰে পাছত আৰু কাম আছে ৰ'ব। এখনি মই কুকাৰৰ গেছত তুলি দিওঁ ৰ'ব। এনেকৈ গেছত তুলি দিছোঁ ৰ'ব। তাৰে পাছত উলিয়াই মাত্ৰ কেৰাহীত অলপ ভাজবা লাগিব, লট-পট কৰিব লাগিব কেৰাহী, তাৰপিছতহে সোৱাদ হ'ব। এনেকৈ কফিখিনি খাই কামখিনিও কৰি আছোঁ দিয়ক। অলপ মজাই বেলেগ হয় দিয়ক আৰু এনেকৈ। এনেই হৈছে ৰ'বক, দেখছি না, এনে থকথৈকা হৈছে, এনেহেন হৈছে। গোটেইখিনি মিক্স হোৱাৰ পিছত এনেহেন হৈছে, হুইচেল মাৰাতে দেখছি না। এতিয়া কেৰাহীটো বহাই দিছোঁ ৰ'বক, তাতে মই অলপ তেল দিওঁ ৰ'বক। বেছি তেল নালাগে দিয়ক, এখনিয়ে দিলোঁ। তাতে মই পিঁয়াজো দিম। এই পিঁয়াজখিনিও দিলোঁ ৰ'ব। পিঁয়াজখিনি অলপ লট-পটকৈ দিওঁ ৰ'ব, ৰঙা পৰা হেন হওক। এতিয়া আপোনালোকৰ সোৱাদ অনুযায়ী নিমখ দিব দিয়ক। এনেকৈ নিমখখিনি দি ল'ব এৰ লগত। নিমখখিনি দি লৈ এনেকৈ অলপ লাৰি দিব, লাৰি দি এতিয়া বহাই দিব এনেকৈ, দেখছি না, পিঠগাকে ভক-ভককৈ উতলাইছে দেখছি। অলপ জুইটো কমাই দিব, পানী বেছি নাই না, জুইটো কমাই ল'ব, লৈ 2বাৰ মানে এনেকৈ লাৰি দিব। মোৰ ৰেচিপিটো হ'লে ৰ'ব, বেছি আৰু ভাজবা লগা নাই, এনেকৈয়ে
এই ৰেচিপিটো আপোনালোকে বানাই খাব, খাই মাত্ৰ মোক ক'ব কেনে লাগে। মোৰ ৰেচিপিটো হ'ল দিয়ক, এনেকৈ প্লেট এখনত কাঢ়ি থওঁ ৰ'ব। ৰেচিপিটো হোৱাৰ পিছত এনেকৈ মানুহটোক অলপ চাকি চাব দিলোঁ ৰ'ব, কেনেহেন হৈছে খাই ক'ব ৰ'ব আপোনালোকক। মজা, বঢ়িয়া হৈছে। মজা হৈছে বুলি দেখছি না, মই নকৈছোঁ। বঢ়িয়া হৈছে। ভিডিঅ'বিলাক চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব, তেতিয়াহে ভাল লাগব। আজি ৰাতিপুৱা ভিডিঅ'টো নেদলা তুমি? আজি ৰাতিপুৱা ভিডিঅ'টো নেদলোঁ দে। সকলোৱে ক'ব এই গোটেই ঘুটিৰ পে উঠিয়ে ভিডিঅ'বিলাক দেই, গোটেই শাকে পাতে চব কয়। সেইকাৰণে আজি ৰাতিপুৱা নেদি মাত্ৰ দিপৰাই দিলোঁ ৰেচিপি এটা, মানুহেও ভাল পাব ৰেচিপিটো চাই। তো আজি ভিডিঅ'টো এইখিনিতে আৰু দিয়ক, আৰু কালি এটা দিম দিয়ক পাৰিলে। তে লাইক কমেণ্ট শ্বেয়াৰবিলাক কৰিব, তেতিয়াহে ভাল লাগব। তো আজিলৈ বাই বাই।